দুইটাই কাম কৰি ফালিছে যে দুইটাৰে টোপনি চা ঐ জোনমণি ঐ ভাত বাঢ়িটো যে নাখাওঁহি নে মুখৰ আগত আহি দিবহি লাগিব খাবলৈ গৈছো মোলে কেইটামান বাঢ়িছে নে তোমালৈও কি হ'ল আকৌ আহা আকৌ হেল্ল' সুস্মিতা সেন হয়নে হয় কওকচোন হয় মই মনোজ শইকীয়া মানে মোৰ ঘৰ চতিয়া মোৰ ফাদাৰ ইন ল ঘৰ তেজপুৰ মিছন চাৰিআলি মই এতিয়া ইয়াতে আছো আচ্ছা কথাটো কি কওকচোন কথা ক'বলৈ কি কথা আই লাভ ইউ হালা ৰ তোক তো আমি চতিয়াৰ পৰা উঠাই আনি আছো ৰ তোৰ ইমান ৰহ হা নাই অকল আপোনাকে আই লাভ ইউ নহয় মানে ইণ্ডিয়াৰ যিমানবিলাক মহিলা পুলিচ আছে সকলোকে মোৰ ফালৰ পৰা আই লাভ ইউ তো আমি এতিয়াই এৰেষ্ট কৰি আছো পা আপুনি কথাটো বুজা নাই মানে মোৰ কথাটো শুনকচোন হেল্ল' জুলুকাকেইটা নাই নেকি অকণো হুলস্থুল কৰা নাই যে ইমান নীৰৱতা মানে মোৰ একদম হজম নহয় জুলুকা হওক অকণমান হুলস্থুল নকৰা কিয় জুলুকা হওক শান্তি দিব লাগে শান্তি দিব লাগে দেখিছা জুলুকাকেইটা মইহে শান্তি দিব লাগে কি শুনিব লাগে আপুনি মোক কথাটো শুনকচোন আপুনি মোক ভুল বুজিছে মানে মই আমি একো ভুল বুজা নাই আমি সব বুজি পাওঁ এইবিলাক হা মানে মই ক'ব বিচাৰিছিলো আপোনালোক মহিলা পুলিচসকলে এইকেইদিন নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি আমাক যি সেৱা কৰি আছে আমাৰ কাৰণে যি ত্যাগ কৰিছে মোৰ অন্তৰ ভৰি গৈছে সেইকাৰণে আপোনাক মানে ভাৰতৰ মহিলা পুলিচসকলক মই আই লাভ ইউ বুলি কৈছো বাইদেউ আচ্ছা এইটো কথা ঠিক আছে দিয়ক আই লাভ ইউ টু হা ৰাখো মোক আকৌ কিয় আই লাভ ইউ বুলি ক'লে হেল্ল' ছাৰ ছাৰ নাই ভতিজাহে এই নক'ব ছাৰ বিৰাট মানে অখাই দিওঁ হয় ছাৰ ছাৰ মানে বাতি চলোৱা পাৰ্মিশ্যন এটা বিচাৰি ফোন কৰিলোঁ চৰ লাগে নহয় ছাৰ মানে বাতি চলাই মানে মই কৰোণা ভাইৰাছটো মানে একে নাইকিয়া কৰি দিম বুলি ভাবিছোঁ ছাৰ পাৰ্মিশ্যন এটা দিয়ক না প্লিজ এইবোৰ অন্ধবিশ্বাস কুসংস্কাৰ ধৰ্মান্ধতাই আমাক শেষ কৰি পেলাইছে সমাজখন অশান্ত কৰিছে এইবোৰৰ পৰা যদি আমি অতি সোনকালে আঁতৰি নাহো সমাজ ধ্বংস হ'বলৈ আৰু বেছি দিন নাই চাই থাক চাহ কথাটো মানিলে ভাল নহ'লে সেনেকৈ ক'ব নিজৰ মেডিকেলৰ মানুহক ফোন কৰোঁ ৰাতিপুৱা পৰা এইবোৰত লাগি আছা চৰকাৰে বিনামূলীয়া চাউল দালি দিছে আনিবগে নোৱাৰা তোমালোকে কিয় ইমান আমাৰ ওপৰত আশা কৰি থাকা হে বানপানীৰ সময়ত চৰকাৰী অনুদান মহামাৰীৰ সময়ত চৰকাৰী অনুদান কিয় আমাৰ ওপৰত ভৰসা কৰি থাকা হে চৰকাৰে দিছে কাৰণেহে আৰে চৰকাৰেতো দিবই ভাল কৰিছে সেয়া চৰকাৰৰ দায়িত্ব কিন্তু আমি অনুদান সাহায্য বুলি ক'লে কিয় পাগল হৈ যাওঁ কিয় হেতাৰৰ পৰা লগাওঁ মই চৰকাৰী অনুদান সাহায্য বেয়া বুলি কোৱা নাই কিন্তু সেইবিলাকে কি কৰিব সেইবিলাকে আমাৰ নিচিনা মানুহক দুৰ্বল কৰিব কৰ্মসংস্কৃতি নাইকিয়া কৰিব মানুহৰ কৰ্মশক্তি নাইকিয়া কৰিব এইবিলাক কথা অলপ ভাবিবা কথাটো পিছে হয়
টেপৰ পানী সিজে আৰে ৰাতিপুৱা মই পানী দিছিলোহে তাৰ মানে জিৰাফটোৱে হাত ধুই ধুই গোটেই পানী শেষ কৰি থৈছে ঐ জিৰাফ জিৰাফ ঐ নাই মুয়া তেৰি হেৰি আপুনি আইনাখনৰ আগত বহি এনেকে ফেশ্বন মাৰি আছে যে কি কৰিব লাগে মোক কিয় খৰি দুডালমান ফালিব নোৱাৰে মই এতিয়া খৰিহে ফালিম মই আপুনিনো এনে কি ইংলেণ্ডৰ ৰাজকুমাৰটো ঘৰৰ কাম এটা কৰিব নোৱাৰে গৱেষণা এটা কৰি আছো মই এইজন আকৌ বৈজ্ঞানিক কেতিয়া পা হ'ল কি কৰি আছে এই থানাৰ কাম এটা কৰি আছো কথাটো কিন্তু বৰ বেয়া হ'ল বহুত কথাই বেয়া হৈ গ'লেও বগাই আপুনি কিহৰ কথা কৈছে তই কিহৰ কৈছ বৌয়ে সামান্য পানী অকণ খৰচ কৰোঁতে ইমান টান কথা শুনাইছে সামান্য পানী নহয় দে আমাৰ চিনটেক্সটোত 500 লিটাৰ ধৰে মোৰ হাত মুখৰ বেমাৰটো ক'ৰ পৰা আহিলো শুনিদা ভালহে পাব লাগে এইকেইদিন ব্যস্ত আছ বৰ দুৰ্বল হৈ গৈছো কেইবাৰ গলি 22 বাৰ মাগুৰ মাছ অকণ খাব পৰা হ'লে মগুল দাদা ছাৰ কওক ভালে আছে নে আছো ছাৰ এই ডিউটিত কিবা প্ৰব্লেম হ'লে ক'ব নাই একো প্ৰব্লেম হোৱা নাই কিয় আই হেল্প ইউ ছাৰ ঠিক আছে হ'ব দিয়ক আই হেল্প ইউ তেওঁ মোক কি হেল্প কৰিব তই ছাৰকো হেল্প কৰ শুনিছে এই ডিউটিলে দেৰিকে যায় যদি লিষ্ট এখন দিওঁ মোক বজাৰৰ পৰা মাল কেইটামান আনি দিব সেইদিনা আনিছিলোহে এই জিৰাফ এটা ঘৰত আনি সোমোৱাই থোৱা নাই কি জানো এই যিহে দীঘল দীঘল পেট বস্তুৱে হ'বলা দিন যায় মায়ে ফোন কৰিছে পিছত বেয়া পাব মা দি আছো ৰ 4 5 6 এই ফোনটো লৈ কথা পাতে নাপাতো মা ৰৈ আছে এই তোৰ মাৰে দম দিয়ে মায়ে কথা নাপাতে বোলে তই বোলে দম দিয় খুৰীমাই ক এইবোৰ কি হৈছে কুন্তি কোনবোৰ আমাৰ বগাই বোলে পেটৰ বেমাৰ তই পিছে কি ব্যৱস্থা কৰিছ মই কি ব্যৱস্থা কৰিব লাগিব পুলিচৰ বেটৰ কোব খাই বগাই লিভাৰ ডেমেজ হ'ল তই যদি মায়ে ফোন থলে কাটি দিছো আৰে কিয় কাটি দিলে পইচা শেষ হ'ল ব'লা তোৰ যে পেটৰ বেমাৰ মাৰে কেনেকে গম পালে মই ক'লো আৰু কি কলি বৌয়ে যে পানী খৰচ কৰাৰ কাৰণে গালি পাৰি থাকে সেয়া ক'লো আৰু মই ঘূৰি ফুৰাৰ কাৰণে আপুনি যে মোক পায়খানা ঔষধ খোৱালে সেয়া ক'লো তই এইবোৰ কেনেকে গম পালি ওখ ল'ৰা না আপোনালোকৰ য'ত মাথা থাকে তাত মোৰ কাণ থাকে ঈশ্বৰ দুটা কোৱা নাই মাগুৰ মাছ অকণ আনি খুৱাই দিব কথা মতে চলে আচৰি মই কি গুৱাহাটীত এনে থকা বুলি ভাবিছিলো ক'ৰ থানা মানে গুৱাহাটীৰ মোৰ কেনেকে পাৰা হে কি ইমান অস্তাদি মাৰিব মই কি ওস্তাদি মাৰিলো ওলাইছ হেৰা কিমান ঘৰখনতে সোমাই থাকিবা হে ওলাই আহিছো নাপায় লকডাউন মানিব লাগে কিন্তু পিছে
ৰাতিৰ কোটাটো পাইছানে নাই? মালৰ কথা কৈছা নাই পোৱাহে বিচাৰি বিচাৰি পাগল হৈ গৈছো ৰবাচোন পিছে তুমি পাইছানে নাই নাই গৱেষণা কৰি উলিয়াইছো গৱেষণা গৱেষণা বোলাচোন বোলা কিনো গৱেষণা কৰি নাচাওঁ বোলা গৱেষণাটো তুমি চাই লোৱা নতুন লাগি থকা বিলাক এটুপাল দুপালকে হাত এটামান ওলাই যাব দুইটাই মাৰি দিব হয় দিয়া হেৰা আপৰ বেছি হ'লেও কম নহয় বুজিছা তুমি এটা কাম কৰিবা বন্ধন ব্যৱস্থা কৰিবা কাম নহয় বেছিহে তুমি নুবুজা গৱেষণা হে হা ঘৰলে গ'লে গেটটো চুলে গালি পাৰে যে মোক বাবুলাল গালি পাৰে যে মোক কোনোবা দিনা কলেজে কৈছো কৈ থৈছো মই তোক বাবুলাল কৈ থৈছো মই তোক বুলিন মিছাই কৈছো বুলিন মিছাই কৈছো বুলিন মিছাই কৈছো কি কৰিছে বাবুলাল 30 মিনিট যিটো কৈ আছে মই সেইটো কামে কৈ আছো